নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জ্ঞাপন কৰি আজি মই আবৃত্তি কৰিবলৈ লৈছোঁ মোৰ শিক্ষাগুৰু ডক্টৰ ৰীতা বৰা বাইদেউৰ এটি কবিতাটিৰ নাম মই পাৰ্বতী। শুনকচোন আপোনালোকে। মই পাৰ্বতী, শৈশৱৰ সাৰল্যৰে দেৱদাস নামৰ এটি ভালপোৱাৰ বীজ গুজি লৈছিলোঁ বুকুত। এদিন তাত অৰণ্য, এদিন তাত পক্ষীৰ গান, অভিজ্ঞান বিশ্বাসত মোৰ বসন্তৰ একাকী ৰাতি। অপেক্ষা মোৰ বুকুৰ গভীৰত বৰফৰ দীৰ্ঘশ্বাস। দেৱদাস কথা দিছিলা অপেক্ষাৰ কাজল কলা ৰাতিবোৰ শেষ হ'ব। মোৰ খোপাৰ চম্পা ফুলত মুখ গুজি উদযাপন কৰিবা জীৱন। তুমি শিপাইছিলা বৃক্ষৰ দৰে, লতা গুল্মৰ দৰে সামৰি আছিলা সময়। দেৱদাস ভালপোৱাৰ বৰ দায়। দেৱদাস প্ৰেম আৰু উপহাসৰ অনেক ঋণ। দেৱদাস বুকুত শোকৰ অলিখিত মহাকাব্য। দেৱদাস কৃষ্ণ কোমল ৰাতিত মোৰ অভিমানৰ নদী। খুব স্বাভাৱিকভাৱে তুমি স্মৃতি, খুব স্বাভাৱিকভাৱে মই স্মৃতি। তুমি নথকা হ'লে স্মৃতিত বাচি নাথাকিলোহেঁতেন স্নেহৰ মায়াত। দুচকুৰ অথৈ অশ্ৰুত গঢ়ি নুঠিলেহেঁতেন প্ৰাণৰ স্ৰোতস্বিনী। দেৱদাস বৃক্ষৰ বীজৰ দৰে কলিজা খান্দি ৰুইছিলোঁ তোমাক। আজি তাত ছাতি ধৰি গভীৰ অৰণ্য, শিপাৰ দৰে মাটি খামুচি মোৰ ভালপোৱা। দেৱদাস জীৱন শেষ হওক, শেষ নহওক মোৰ ভালপোৱাৰ অপৰূপ মুগ্ধতা।